হেল্ল' এভৰিৱান, আজি শালিকাটো বিচাৰি পালোঁ। মানে শালিকাটো গছৰ পৰা পৰি আছিলে আৰু অকণমান ভৰিত দুখ পাই থকা দেখি মই নমাই আনিলোঁ। আৰু এই শালিকাটো এতিয়া মোৰ লগতে আছে আৰু ইমান মৰম লগা শালিকাটো চাওকচোন। আৰু 3-4 দিনৰ পাছতে শালিকাটো উৰিব পৰা হ'ব আৰু তেতিয়াই উৰাই দিব লাগিব। মাকহঁত আহিছিলে, কিন্তু কি কৰিব আৰু শালিকাটোৱে ভালকৈ খাব কৰিব পৰা নাই আৰু সি টোপনিয়াই আছে, কাৰণ সন্ধিয়া হওঁ হওঁ হ'ল। আৰু মই এতিয়া মোৰ ৰুমতে ৰাখি থৈছোঁ, ধুনীয়াকৈ ঢাকি থৈছোঁ। আৰু শালিকাটোক আপোনালোকক দেখুৱাই থাকিম। এই শালিকাটো চাওকচোন, মোৰ হাতৰ পৰা নামিবই নোখোজে, অকল মোৰ হাতটোতে থাকে। এইয়া শালিকাটো, সেইটো শালিকা। আৰু শালিকা পোৱালিটো বৰ মৰম লগা, এখোজ দুখোজকৈ খোজকাঢ়িব পৰা হৈছে। মই মাতি আছোঁ, শালিকাটোৱে চাইছে, মই ইয়াত ক'ত আহিলোঁ বাৰু। চবফালে দেখোন বেলেগ বেলেগ পৰিৱেশ।